Hi guys, welcome to Rima's Garden. আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিব গৈ আছো কেবিটমান পানীত ৰাখিব পৰা প্লান্টস জনাসকলে জানে নজনাসকলৰ কাৰণে মই ভিডিওটো মানে শেয়াৰ কৰিলো কাৰণ নিউ গাৰ্ডেনাৰ খিনিয়ে বহুতে মোক সোধে কি প্লান্টস পানীত থব পাৰি আৰু লগতে মই এই প্লান্টস খিনিৰে ঘৰটো সজালো লগতে মোৰ বিজনেছৰো কেনেকৈ কামত আহে মই আপোনালোকক দেখুৱাই আছো তো বলক ষ্টাৰ্ট কৰো First time মই আপোনালোকক দেখুৱাম এয়া মানি প্লান্ট সকলোৱে জানে পানীত গ্ৰো হয় এয়া সব ধুনিয়াকৈ হিপা আহিছে এটো মানি প্লান্ট তাৰ পিছত এটো স্নেক প্লান্ট এটো সব এয়া ধুনিয়াকৈ হিপা আহিছে স্নেক প্লান্ট এয়া ফিশ বাউলত ৰাখিছো আৰু এটো ফিশ বাউলত আছে এটো কৰ্ন প্লান্ট যেটো ড্ৰেছিনা বুলিও কয় আৰু এটা ড্ৰেছিনা এটো সব অকনমান হিল দি থৈছো সৰু সৰু হিল আৰু তাৰ পিছত এই ড্ৰেছিনা জুপা এনেকে পানীতে গ্ৰো হৈ আছে এটো কৰ্ন প্লান্ট বুলিও কয় লাকি প্লান্ট কয় আৰু ড্ৰেছিনা বুলিও কয় আৰু লগতে এটো লাকি বেম্বো জানে পানী গ্ৰো হয় সকলোৱে এটো লাকি বেম্বো তাৰ পিছত এইটো চাওক এটো চাওক কেনেকে হিপা আহি গৈছে দেখিছেনে পানীতে এটো হল ডেফিন বেকিয়া এটো চাওক এটো ডেফিন বেকিয়া এটো মই পানীতে গ্ৰো কৰিছো দুটা জাতৰ আছে এটো এটা আৰু এটো এটা দুটা বেলেগ বেলেগ এনেকে এটা পটতে মই পানীতে গ্ৰো কৰিছো আৰু এটো হল সুইট পটেটো ভাইনটো মই এনেকে ৰাখিছো হিপা ওলাইছে মানে কি হয় মোৰ যেহেতু সৰুকে নাৰ্সাৰী এখন আছে সেই কাৰণে মোৰ মানে দুটা কাম হয় যে মই বাহিৰত কিছুমান প্লান্টস গ্ৰো কৰাতকৈ মই যদি এনেকৈ এয়া ক্ৰটন পানীত গ্ৰো হয় জানে সকলোৱে এজোপা ক্ৰটনৰ বহুত কেটা ভেৰাইটি মোৰ আছে আৰু ক্ৰটন প্লান্ট পানীত থলো আৰু হিপা ওলাব কেইদিনমান পিছত আৰু লগে লগে হেতু মোৰ নাৰ্সাৰীত কামত আহি যাব মই ডালটো উঠাই পেলাই আকৌ নাৰ্সাৰীত পটিং কৰো তাৰ পিছত সেল হয় তেনেকে মানে কি ভিতৰতে কিছুমান এনেকে গ্ৰো কৰিছো তাৰ পিছত নাৰ্সাৰী কাৰণে ৰেডি হৈ গল লগতে মোৰ ঘৰখনো সজোৱা হল আৰু লগতে দেখুৱাই দিছো এজোপা কিং পাম বহুত ডাঙৰ হৈ গৈছে আৰু এজোপা মোৰ ইচ্ছা আছে আৰু বহুত ওপৰলৈকে যাও তাৰ পিছত আৰু পানীত গ্ৰো কৰিছো মই এজোপা ড্ৰেছিনা এই ড্ৰেছিনা বা কৰ্ন প্লান্ট পানীত গ্ৰো কৰিবৰ কাৰণে একেবাৰে ইজি পানীতে আছে তাৰ পিছত আৰু এইকেটা সেলফ ওয়াটাৰিং পটত মানি প্লান্ট আছে এনেকে মই পানীত একেটা গ্ৰো কৰিছো আৰু বহুতখিনি প্লান্টছে আছে গোটেইখিনি শেয়াৰ কৰিলে ভিডিওটো বহুত দীঘলীয়া হৈ যায় হেতু কাৰণে কেটামান শেয়াৰ কৰিলো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰক আজিলৈ বাই বাই